নাচা হ্যাপি বার্থডে রিয়ান্সি হ্যাপি বার্থডে রিয়ান্সি কাটিবৰ কাৰণে আমি গোটেই সোপা আহিছোঁ গুড মৰ্ণিং সকলোকে আৰু পুৰা বাগানৰ মাজে মাজে পুৰা গাঁৱলীয়া ৰাস্তা একেবাৰে ৰাস্তাও এতিয়ালৈকে পকা হোৱা নাই একেবাৰে পুৰা বাগানৰ মাজে মাজে মানে এপাক ৰাস্তাটো এপাক পৰা ফুৰি আহিলোঁ মৰ্ণিং ৱাক কৰি আহিলোঁ ঠাণ্ডাও লাগিছে ডিউটি কৰাৰ পিছত টোপনিও আহিছে চ' গৈ পেলাই এতিয়া শুওঁগৈ তেনেহ'লে শুই পেলাই উঠিহে লগ পাম আৰু আপোনালোকক এইফালে দেখিছে এইফালেও ৰাস্তা এইটো একেবাৰে পকা হোৱাই নাই সন্মুখৰ ৰাস্তাটো খৰালি দিনত ঠিকে আছে অনলি জাষ্ট বাৰিষাহে প্ৰব্লেম হয় গাঁত হয় বোকা হয় কিন্তু নৰ্মেলিটো ঠিকেই থাকে ভালেই লাগে আৰু যি কি নহওক শুবলৈ যাওঁ তেনেহ'লে শুই উঠি একেবাৰে লগ পাম ৰাতিপুৱা হোৱাৰ লগে লগে একেবাৰে দেখিছে ন মুৰ্গী হাঁহ কুকুৰা চব আৰম্ভ হৈ যায় আৰু চিঞৰ বাখৰ ৰাতিপুৱা শুইটো ৰাতিপুৱা মানে কি 12টা বাজিলে 12টা বজাতে শুই উঠিছোঁ আৰু আমাৰ এইফালে ৰিয়ান্সিয়ে এইফালে মুৰ্গী কুকুৰা চাউল দি আছে এইখিনি ঘৰৰে মুৰ্গী আমাৰ ৰিয়ান্সি এইফালে উঠি পেলাই এতিয়া ৰাতিপুৱাই নহয় এতিয়া 12টা বাজিলে ন দেখা তুমি চাউল কিয় খাইছা দি দিয়া মুৰ্গীক দিয়া মুৰ্গীহে খাব দেখিছানে বাৰু তাইও চাউল খাইছে নাচা ধুনীয়া কাজু ধুনীয়া হৈছে মই কলিজা মুৰ্গীক চাউল দি হ'লনে কি দিছা শুনা দিছা এয়া চাউল দিছা হ'ল নহ'ব হ'ল আৰু এতিয়া দুপৰীয়া ভাত খাব সময় হ'ল আৰু আমাৰ ৰিকিয়ে এইফালে ৰিয়ান্সিক ভাত খোৱা ইফালে হয় নেকি দেহা আজি ক'ত গৈছিলোঁ আমি কৈ দিয়া গাড়ী কোনে চলাইছিলে কৈ দিয়া পাৰিছে ন গাড়ী চলাব বা আকৌ যাম হা এতিয়া দাদাক চুলি কাটিবলৈ আকৌ যাম চুলি কাটিবলৈ গৈছিলোঁ আমাৰ চেলুন বন্ধ এতিয়া আকৌ লৈ যাব লাগিব অঁ দুইটাকে লৈ যাম দেই দেহা আৰু এতিয়া আমি গৈ আছোঁ চুলি কাটিবৰ কাৰণে আমাৰ কিশোৰ আৰু অথনি গৈছিলোঁ আমি হাতে খোৱা বৰগাঁথনি চবতে চেলুন বন্ধ আছোঁ এতিয়া আকৌ আহি আছোঁ এইবাৰ চুলি কাটিবৰ কাৰণে আমি গোটেই সোপা আহিছোঁ পুৰবী মই ভাইমন আমাৰ দেহা চব আহিছোঁ অ' বাপু দা কি কৰিছে কি কৰি আছে কেলে জ্বলাইছে জুই জাবৰ পুহিছে আমি চুলি কাটিব যাওঁ চুলি কাটিবলৈ লালগুৰি পালোহি এতিয়া দাদাক চুলি কাটিব লাগিব বোলা দাদা চুলিটো কাটি লওঁ কি চুলি কাটিব নি এতিয়া পূৰা টকলো কৰি দিবনে মানে পূৰা ষ্টাইলত কাটি দিব দেই চুলিটো আচ্ছা চব্জি ল'বা নেকি সেইটো কিয় দেখা এইটো কি জলকীয়া ল'বা আমাৰ ৰিয়ান্সি এইফালে বজাৰ কৰি আছে দেই হ'ব দিয়া হা কি বজাৰ কৰিলা কোনটো ঠিকে আছে কেছ ধুনীয়া লাগিছেনে তাৰ পিৰাই বোলে আৰু এতিয়া আমি খাবলৈ সোমালোঁ চাহ এইফালে পুৰবী আনিছে ভাল স্পেচিয়েল দোকান এখন হোটেল এখন বোলে এখন ভাল চাহ পায় চ' এইফালে খোৱাত ব্যস্ত আমাৰ ৰিয়ান্সিয়ে কি চাই আছে ফিজটো ক'ত ওলাইছে দেখাই দিয়া এইফালে একুৰিয়ামত ফিজ দেখি পেলাই পূৰা চাই আছে আমাৰ ৰিয়ান্সি দেহাটো ফিজটো নিবা নি ঘৰলৈ সিহঁতি এইফালে ফিজ খোৱাত ব্যস্ত হওক তেনেহ'লে আমি খাই লওঁ চাহ মানে মইতো চাহ নাখাওঁ আমাৰ ৰিকিহঁতে খাব আৰু মন পুৰবীহঁতে চাহ খাব মই খাম কাছৰ খাই দিয়ে ভাল লাগিছে লৈ যাবা নি মাছটো ধৰি লৈ যাবা নেকি ঘৰলৈ ব'লা ঘূৰি লৈ যাম বোলা একুৰিয়াম দেখি পেলাই পূৰা ভাল পাইছে আমাৰ ৰিয়ান্সি ব'লা এতিয়া সোনকালে ঘৰলৈ যাম ব'লা হা বাই কৰালগুৰিত বজাৰ সমাৰ কৰি পেলাই চাহ তাহ খাই কৰি পূৰা বিন্দাছ আহি আছোঁ আৰু এতিয়া পালোহি আমি লাও ভগা আৰু ৰাস্তা এইফালে অৱস্থাই নাই বনাই আছে গোটেই টেকেলেং মেকেলেংকৈ আহি আছোঁ হয় কেনেকুৱা লাগিলে পেটিছ খাই ভাল লাগিলে আকৌ আহিম হা খাবলৈ পেটিছ খাবলৈ আহিম পেটিছ কোৰালগুৰিত আমাৰ আৰু এইফালে আমাৰ পূৰা জেগাই এতিয়া পূৰা অখণ্ড ভাগৱত চলি আছে আৰু কিন্তু ওচৰতে লাও ভগাতে হৈ আছে অখণ্ড ভাগৱত মানে পূৰা মানুহ দুনুহবিলাক পূৰা আহি আছে এইফালে পাই গ'লোহি এতিয়া ঘৰ তেনেহ'লে আৰু অকণমান পিছত আকৌ ডিউটি আৰম্ভ হ'ব 7:30 পৰা অঁ আহি যোৱা কৈ দিয়া হা বস্তুবিলাক দিয়া কেনেকুৱা হৈছে ন চাহ এপাক ঘূৰি দে বাহ ধুনীয়া হৈছে দেই আৰু এতিয়া 7:30 সময় হ'ব হ'ল আৰু এতিয়া 7:15 হ'ল আৰু আজিৰ দৰে আকৌ 7:30 পৰা ডিউটি আছে ৰাতিপুৱা 5টা বজালৈকে আৰু আমাৰ কাইলৈ ৰিয়ান্সিৰ বাৰ্থডেও আছে আমাৰ ৰিয়ান্সিক হেনো ছাৰপ্ৰাইজ কেক কাটিব লাগে সেইটো তোমাৰ আকৌ বাৰ্থডে কেকহে বাৰ্থডেহে কাটিম এতিয়া নাই বাৰ্থডে ছাৰপ্ৰাইজ কেক হ'ব বাৰ্থডে মানে কাপ কেক আনিছিলে এতিয়া খাবলৈ লাগে হ'ল কি
সাৰপ্ৰাইজ লাগে বোলে ছোৱালী আমাৰ ৰিমি আজি 11 তাৰিখে বাৰ্থডে মানে সেইকাৰণে তাইতো তেতিয়ালৈকে শুবগৈ তাই সেইটো কাৰণে ছাৰপ্ৰাইজ লাগে বোলে মানে পেনকেক লৈ আহিছে পেনকেক ছাৰপ্ৰাইজ বাবা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ৰিয়াঞ্চি হেপী বাৰ্থডে ৰিয়াঞ্চি আমাকো দিয়া কোন চবকে খুৱাই দিয়া আৰু আমাক চবকে খুৱাই দিয়া খুৱাই দিয়া পাপা পাপা অকণমান খুৱাই দিয়া পাপাক খুৱাই দিয়া এয়া খুৰাক দিয়া আইতা 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 বনা তামোল খাই পাপা পাপা পাপাক খুৱাই দিয়া পাপাক খুৱাই দিয়া হেপী বাৰ্থডে টু ইউ God bless you. God bless you. Thank you, Mera Deruta. কাজু খুৱাই দিয়া কাজু কাজু সব তুম গার্লফ্রেন্ড হক করিয়া মা হওক তামোল খাই আছে অঁ ডাঙৰ কেক খাব আইতাই এতিয়া এতিয়া এইটো এইটো ৰিয়াঞ্চিয়ে খাই দিব আৰু আহিছে হেৰ তাইক দিবলৈ দিছে তাইক খক ৰ'ব ৰ'ব হা বাই বাই গুড নাইট অ'কে অ'কে যোৱা চুমচুমক খোৱাগে হা বাই বাই দিয়া ৰিকি যোৱা নেকি বাই বাই তেনেহ'লে গুড নাইট আৰু এডভান্সকৈ মানে তাইক ছাৰপ্ৰাইজ লাগে মাকৰ কাৰণে এদিন কৰা দেখিলে সেইটো কাৰণে তাইক লাগে আৰু মানে হোটেলত গৈ পেলাই আমি নিজেই কৈছোঁ যে এইটো কেক লাগে মাক এদিন চকু ধৰিছিলে এনেকৈ কেক কাটিছিলোঁ আমি সেইবিলাক কৈ আছে সেইটো কাৰণে কৰিবলগীয়া হৈছে এনেই কাইলৈ অকণমান আয়োজন কৰা হৈছে আৰু সৰু সুৰাকৈ বাৰু যি কি নহওক তাইৰ মনৰ আশাটো পূৰণ কৰা গ'ল আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে